ইতিমধ্যে আমি সকলোৱে জানো যে বাল্য বিবাহ বিৰোধ অভিযান ইতিমধ্যে সমগ্ৰ অসমত চলি আছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কেইদিনমান আগত খুব এটা ডাঙৰ অসমত কেতিয়াও আমি ইতিহাসত দেখা নাই এটা যুগান্তকাৰী সিদ্ধান্ত তেখেতে গ্ৰহণ কৰিছে বাল্য বিবাহ বিৰোধৰ অভিযান। আৰু আমি মই নিজে এগৰাকী মহিলা হিচাপে মাতৃ হিচাপে আৰু আমাৰ প্ৰত্যেকগৰাকী মহিলা মৰ্চাৰ কাৰ্যকৰ্তা তথা আমাৰ সমগ্ৰ অসমৰ সকলো ভগ্নী সকলো মহিলাৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই যি যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰিলে তেখেতক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেই উদ্দেশ্যে আজি আপোনালোকৰ মাজত আহিছোঁ আপোনালোকৰ মাধ্যমেদি। আজি আমি সংখ্যাবিলাক ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিছে যে আটাইতকৈ ভয়াৱহ হৈছে ইয়াতে যে নৱজাতকৰ মৃত্যুৰ সংখ্যা বাঢ়ি গৈছে বা প্ৰসূতিৰ মৃত্যুৰ সংখ্যা বাঢ়ি গৈছে। গতিকে এই ধৰণৰ যিখিনি পৰিৱেশ আছে মই আজি আহি থাকোঁতে ইয়াতে দুটা ফোনত মই এটা সংখ্যা পাইছিলোঁ যে যোৱা আমাৰ 2022 চনৰ গোটেই বছৰটোৰ সমগ্ৰ অসমত আপোনাৰ প্ৰায় 1,04,264টা কেছ মানে এনেকুৱা হৈছে যে 13ৰ পৰা 19 বছৰ বয়সত কিশোৰী গৰ্ভৱতী হৈছে। আৰু যোৱাকালিলৈকে অৰ্থাৎ 1 তাৰিখৰ পৰা এই আমাৰ যোৱা মাহত 1 তাৰিখলৈ মৰিগাঁৱত কেৱল চিভিল হস্পিটেলত আপোনাৰ এই 35 ডেইজত 13ৰ পৰা 19 বছৰ বয়সলৈকে আপোনাৰ 77টা মানে কেছ আহিছে। গতিকে আমাৰ মাহত যদি এনেকুৱা ধৰণৰ যদি কেছ আহে মাত্ৰ এখন জিলাত বা এখন হস্পিটেলত যদি আহে মই ভাবোঁ যে এইটো কিমান ডাঙৰ এটা আমাৰ কাৰণে প্ৰত্যাহ্বান। গতিকে আমি সকলোৱে সহায় সহযোগ কৰিব লাগে, সেয়া বিৰোধী হওক মানে আমাৰ শাসক হওক দল সংগঠন হওক সকলোৱে এই বিষয়টোত সহায় সহযোগ কৰিব লাগে যাতে এই বিষয়টো আমি তীব্ৰতাৰে লৈ যাব পাৰোঁ ৰাইজৰ মাজত। আৰু আজি এনেকুৱা ধৰণৰ এটা বিষয় আহিছে আজি হয়তো ক'ৰবাত তিতা মিঠা থাকিব পাৰে কিন্তু ভৱিষ্যতটো মিঠা হোৱাৰ স্বাৰ্থতে এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে মই মহিলা হিচাপে মাতৃ হিচাপে ভগ্নী হিচাপে এই বিষয়টো সকলোৱে যাতে খুব সুন্দৰভাৱে গ্ৰহণ কৰি সহায় সহযোগিতা কৰে আৰু মুখ্যমন্ত্ৰী মহোদয়ক পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।